দিহালী সমষ্টিৰ অন্তৰ্গত ৰাংচালি আদৰ্শ গাঁৱৰ পথ নিৰ্মাণত ঠিকাদাৰৰ গাফিলতি হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। পথটো নিৰ্মাণ কাৰ্য নিম্নমান দণ্ড হোৱাৰ বাবে পথটো চকুৰে এৰাই যোৱা পৰিলক্ষিত হয়। জানিব পৰা মতে মঙলবাৰে সন্ধিয়া পথটো নিৰ্মাণ হয়। ৰাইজৰ অভিযোগ মতে পথটো ৰাতি নিৰ্মাণ কৰা হয় বুলি জানিব দিছে। ৰাস্তাটো লক্ষী শৰ্মা বুলি কয় এজন ঠিকাদাৰ লৈছিলে। তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিলে ৰাস্তাটো বহুত ভাল কৰিম আৰু বহুত উন্নতমানৰ কৰিম, তেখেতে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি চাওক তেখেতলোকে দিনত কাম নকৰে, তেখেতলোকে ৰাতি কাম কৰে। ৰাতি কাম কৰাৰ ফলত তেখেতলোকে যেনে তেনে টালি টোপোলা মাৰি লৈ গুচি যায়। তাৰপিছত ৰাতিপুৱা যদি আমি দেখা পাওঁ প্ৰকাণ্ড ফাট মেলে আৰু ৰাস্তাৰ আপোনাৰ চপৰাই হৈ পৰে, এৰি পৰে। সেইবিলাক আমি একদম মানে অতিষ্ঠ হৈছোঁ। আমি এটা সচেতন ৰাইজে আমি এটা দাবী জনাইছোঁ, যেতিয়ালৈকে এইখিনি ৰাস্তা যিখিনি ৰাতি বনাই চপৰাই খাই গৈছে, এই ৰাতি বনোৱাখিনি পুনৰ তেখেতলোকে এৰুৱাব লাগিব। এৰুৱাই লৈ আকৌ দিনত আকৌ আপোনাৰ তেখেতলোকে ভালকৈ বনাব লাগিব। কি এই আদৰ্শ গাঁৱৰ নামত যিটো এই 7,85,00,000 টকা এটা ৰাস্তা 7 কিলোমিটাৰ মানে দীঘল ৰাস্তাটো তেওঁলোকে যি ঠিকাদাৰ গাফিলতি, তেওঁলোকে কাৰো কথা নুশুনে, মন্ত্ৰী বিধায়কৰ কথা শুনি এইৰকমে ৰাস্তাটো বনাইছে। এতিয়া ৰাইজৰ অসুবিধা আছে, তেওঁলোকে ৰাতি কাম কৰাৰ ফলত এইটো হৈছে। এই আগতো হৈছিলে তেনেকুৱা, তাত কিছুমান দিনত প্ৰথম যেতিয়া মানে এইটো পাৰিছিলে তাত চফা নকৰাকৈ অকল পাইপ দিয়ে তেওঁলোকে ৰাস্তা হেৰি কৰিছিলে। এই অলপ দিনৰ আগত তাতো বহুত মানুহে কমপ্লেইন কৰিছিলে। যোৱা ৰাতি ৰাস্তা বনাই আছিলে। বনাই থকাত আমি ৰাতিপুৱা শুই উঠি দেখিছোঁ গোটেই ৰাস্তাটো ফাট মেলি আছে। তাৰপিছত ৰাতিপুৱা আকৌ তেখেতসকলে গাড়ী পঠাই দিছে, তেল ঢালিবলৈ ধৰিছে এই ফটা ফাঁকবিলাকত। কিন্তু আমি মনা কৰি দিছোঁ তেল নাঢালিব, আমি মিডিয়াক দেখুৱাম, ৰাইজক মাতি দেখুৱাম, তেতিয়াহে তোমালোকে কি কৰিব। তাৰপিছত এজন ঠিকাদাৰ মানে মোহৰি আৰু তেখেতে আহি ক'লে যে নহয়, মই ৰাস্তাটো সানি আকৌ পুনৰ নিৰ্মাণ কৰি দিম বুলি ক'লে। কি ক'ম, এতিয়া ৰাইজেতো দেখিছে এনেকৈ ফাট মেলি গৈছে, আমি নিজে দেখিছোঁ। ৰাস্তাটো বনোৱা ঠিক হোৱা নাই, কালি ৰাতি এনেকৈ বনাই থকা অৱস্থাত আমি দেখিছোঁ। কওঁতে বুজাওঁতেতো শুনা নাই, গতিকে এতিয়া ফাট মেলি গৈছে। পুনৰ আকৌ নিৰ্মাণ হ'ব লাগে, ৰাস্তাটো যাতে ভাল হওক সেইটোৱে বিচাৰিছোঁ আমি অইন একো বিচাৰা নাই, ৰাস্তাটো ভাল হওক। তেখেতলোকে বনাই মেলি গুচি যাব, আমাৰ ল'ৰা ছোৱালী ইয়াত আমিতো কালে বইলে হয়তো মৰি যাব পাৰোঁ। গতিকে ৰাস্তাটো ভাল হ'ব লাগে। আকৌ কেতিয়া আহিব এইটো ৰাস্তা, কেতিয়া বনাব সেইটোতো আমি ইমানকৈ নাজানো না। গতিকে ৰাস্তাটো ভাল হোৱাটোৱে বিচাৰিছোঁ। ৰাইজে কি বিচাৰে, ৰাস্তাটোৱে ভাল হোৱাটো বিচাৰিছে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, ৰাইনো নিউজ।